পৰিৱৰ্তন আহিছে পৰিৱৰ্তনৰ কাৰণে সবে মিলি কাম কৰিম ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে ৰাজনীতিত আহিছোঁ এতিয়া সকলো দল মিলি পেলাই আমি একেলগে চৰকাৰ গঠন কৰিছোঁ আৰু এতিয়া ভাৰত চৰকাৰৰ অসম চৰকাৰৰ ইয়াত সহায় আছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইয়াত আশীৰ্বাদ আছে সবৰো আশীৰ্বাদ আৰু সহায় লৈ পেলাই আমি বিটিআৰ বাকী ৰাইজক উন্নতি কৰিবলৈ আগবাঢ়ি আহিছোঁ মই সকলোকে সহযোগ বিচাৰিছোঁ কি অহা 5 বছৰত বিটিআৰ অঞ্চলৰ শিক্ষাৰ আদি কৰি সকলো সমস্যা দূৰ কৰি ভূমিৰ অধিকাৰ বিভিন্ন অধিকাৰ প্ৰদান কৰি এটা সুস্থ সমাজ গঢ়াৰ সকলো সহায় কৰিব লাগে মই হেতুকে আহ্বান কৰিছোঁ মই হাগ্ৰামা মৈলী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে তেখেতে আমাক সহযোগ কৰক 17 বছৰে তেখেতে ৰাজনীতি থাকিল অভিজ্ঞ ব্যক্তি এজন আমাক সহযোগ কৰক আৰু অহা 5 বছৰত এটা সুস্থ আৰু উন্নত সমাজ গঢ়া অঞ্চল গঢ়াত তেখেতে আমাৰ লগত অংশীদাৰ হওক মই হেতুকে আহ্বান কৰিছোঁ নাই আমাৰ লগত তেনেকুৱা একো নাই তেখেতসকলে অলপ চেষ্টা কৰিছে কিন্তু আমাৰ দলৰ কোনো কৰ্মীয়ে তেনেকুৱা চিন্তা কৰা নাই কাৰণ বিপিএফক বেয়া পাই আমাক ভোট দিছে গতিকে আমাৰ দলে বিপিএফত যোৱাৰ কথা নাই আজি বিপিএফৰ পৰা আমাৰ তাত বহুত যোগাযোগ কৰি আছে আমি সেই কথাবিলাকক বিবেচনা কৰি আছোঁ কিন্তু আমি বিচাৰিছোঁ কি এতিয়া হৰ্চ ট্ৰেডিং কিবা কিবিটো প্ৰায়ৰিটি নহয় চৰকাৰ গঠন কৰি ৰাইজৰ কাম কৰিব লাগে সেইটোহে প্ৰায়ৰিটি থাকিব এনেকুৱা শুনি আছে নাই যোগাযোগ হৈ আছে বহুত যোগদান হ'ব